গাইজ কি খবৰ আজি মই আপোনালোকৰ ওচৰত এটা বস্তু এটা আনবক্সিং কৰিব ওলাইছো সো আপোনালোকক দেখাই আছো কি আনবক্সিং কৰিম মানে মই ক'ব ওলাইছো যে এটা পৰহি মই এটা মাইক অৰ্ডাৰ দিছিলোঁ সো ইমান দামী মাইক নহয় কম দামী মাইক আপোনালোকে যদি নতুন নতুন ইউটিউবত আহিছে আৰু আপোনালোকে যদি বিচাৰে এটা কম দামী মাইক কিনিব মানে কম দামী হ'লে যে বেয়া হ'ব সেইটো নহয় মানে কম দামী হ'লেও মাইকটো বহুতেই ভাল আপোনালোকে যদি নিউ ইউটিউবত ষ্টাৰ্ট কৰিব খুজিছে সো এই মাইকটো ল'ব পাৰে আপোনালোকে কাৰণ আগতে সৰুৰ পৰা ডাঙৰ হ'বলৈ চেষ্টা কৰিব লাগে সো মই আৰু সৰুৰ পৰা ডাঙৰ হ'ম বুলি চেষ্টা কৰিছোঁ কিন্তু বেলেগৰ কথা নাজানো কাৰণ চবৰে সব নহয় কাৰণ কিছুমানৰ বহুত টকা পইচা আছে সো দামী মাইক কিনিব পাৰে কিন্তু মোৰ ইমান টকা পইচা নাই বৰ্তমান সেইকাৰণে মই ইমান দামী কিনিম বুলি ভবা নাই মানে কিনিব পাৰিম ময়ো পাৰিম বয়া মাইক এটা কিনিবলৈ কিমান ল'ব আৰু খুব বেছিতে 1000-1200 ল'ব কিন্তু নিউ হৈ কেনে ষ্টাৰ্টতে মই ইমান দামী মাইক এটা ল'ব বিচৰা নাই মানে প্ৰথম মই কম দামী এটা মাইক ল'ব বিচাৰিছোঁ জাষ্ট চলিব পৰা সো আপোনালোকে যদি বিচাৰে তেনেকুৱাকৈ চলিব পৰা মাইক এটা মানে জাষ্ট আপোনালোকে এতিয়া ইউটিউব চেনেল এটা নতুনকৈ খুলিছে আপোনালোকে ভাবিছে যে কেনেকৈ কি কৰিম এটা মাইক ল'ব লাগে সো আপোনালোকে এই মাইকটো ল'ব পাৰে বহুতেই ভাল ধুনীয়াকৈ চলি যাব আপোনালোকৰ যেতিয়ালৈ আপোনালোকে ভালকৈ ইউটিউবৰ পৰা যেতিয়া আপোনালোকে টকা ইনকাম কৰিব তেতিয়া আপোনালোকে এটা ভাল মাইক কিনি ল'ব পাৰে বৰ্তমান এতিয়া আৰু নতুন হৈছোঁ ইমান দামী মাইক লৈ কেনে কি কৰিম সেইকাৰণে এটা কম দামী মাইকে এটা দেখা ফাইনেলি আহি পেলাই এইডাল আপোনালোকক কৈ আছোঁ আৰু আপোনালোক খুলি কেনে মই দেখাই আছোঁ ইয়াৰ ভিতৰত কি আছে কি নাই কিমান টকাৰে কিনিছোঁ চব দেখাই আছোঁ ভয় খাব নালাগে বহুত দামী বস্তু লোৱা নাই কম দামী বস্তু হয় কাৰণ আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এই বেকগ্ৰাউণ্ডত যি ফিল্ড আছে সেইবিলাক ইগন'ৰ কৰিব কাৰণ এইবিলাক আমি বৰ্তমান বল খেলা ফিল্ডত আছোঁ সেইকাৰণে অলপ ইয়াতে আনবক্সিংটো কৰিম বুলি ভাবিছোঁ চ' চাই থাকিব ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে আপোনালোকে কিনি ল'ব মই ডেছক্ৰিপশ্যনত লিংকটো দি আছোঁ আপোনালোকে এইটো পাৰ্চেছ কৰি ল'ব পাৰে চ' প্ৰথম এইখন ওলাইছোঁ কুস্তি মানে এইখন বৰ্তমান মেলিব মন নাই বিলটো হয় ইয়াতে চব লিখা আছে কিমান টকাৰে কিনিছে ক'ৰ পৰা আহিছে কি আছে চব আছে ইয়াতে চ' এইখন এতিয়া বৰ্তমান নেমেলোঁ আৰু মহে কামুৰি আছে সেইকাৰণে এইখন চাইডত থৈ দিলোঁ আৰু আপোনালোকক মই ওলাই দেখাই আছোঁ আৰু এইডালে হৈছে মাইকডাল চ' এই মাইকডাল চাই থাকিব আপোনালোকে আৰু এইডালে হৈছে মাইকডাল আৰু এইডাল হৈছে 3.5 mm জেক হয় চ' আপোনালোকে চাই থাকিব বাকী চব ঠিকে আছে কম দামী হ'লেও ঠিক ঠাক চলিব আপোনালোকে যদি নতুন ইউটিউব ষ্টাৰ্ট কৰিব খুজিছে চ' আৰু প্ৰাইচটো আপোনালোকক মই ডেছক্ৰিপশ্যনত কৈ আছোঁ আপোনালোকে চাই ল'ব আৰু পাৰ্চেছ কৰিব বেছি দাম নহয় চ' মই এতিয়া দামটো নকওঁ দামটো ক'লে কিছুমানে ভাবে কি এই বহুত কম দামী বা বহুত বেছি দামী চ' আপোনালোকে ডেছক্ৰিপশ্যনত যাই কিনে হেডফোনডালত ক্লিক কৰি হেডফোন নহয় মাইকডালত ক্লিক কৰি চাব কিমান দামৰ হয় কিমান টকা আছে আপোনালোকে নিজে চাব আৰু তাতে ৰেটিংটো দেখা পাব কিমান মানুহে কিনিছে কিমানে গম পাব এটা ভাল হয় নে বেয়া হয় চ' এতিয়াৰ কাৰণে সমাপ্ত কৰিলোঁ ধন্যবাদ